আজি আমাৰ কলেজ সোনকালে ছুটি হ'ল ব'লা আমি ক'ৰবাৰ পৰা सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा ठोरा ले सेल्फी ले ले रे ले ले रे ले ले रे सेल्फी तोरा ठोरा ले मिली जुली रे दीना मीना जीना की जीना मोबाइल बिना मिली जुली रे दीना मीना ঐ পাৰ্টনাৰ কোৱাচোন আজি সন্ধিয়া পাৰ্টিটো কি কৰা যায় পইচা আছে নে এই মোৰ তাততো নাই পিছে ঐ ক'ত পৰা দিওঁ বাপেকে দি থৈ দিছে নে আমাৰ মালৰ পইচাটো আছে মোৰ তাৰ অৱশ্যে চাবা পইচাটো কি কৰা যায় তেওঁ তই বুজিবি কিন্তু আমি নাজানো মোৰ তাত নাই অৱশ্যে কিবা চিন্তা কৰিব লাগিব বা আহিলে ধৰিব লাগিব আজি অলপ ভালকৈ ধৰিব লাগিব নকলি এটা দিব ধৰিব লাগিব ধৰিলে আজি আমাৰ ৰাতি পাৰ্টিটো হ'বই ব'ল ব'ল উঠ এই ঘৰ মোক এই গাধাটো খাবি বেছিকে আপোনাৰ পিছফালে কিবা এটা দেখিছিলোঁ মই কিবা 5 টকা আপোনাৰ 5 টকা পালে আছে আপোনাৰ 5 টকা দিয়কচোন এই তই ল'বি নালাগে মোক 5 টকা দিয়ক 5 টকা দিয়ক 5 টকা দিয়ক 5 টকা দিয়ক এই তই কি কৰিছ ধৰ ধৰ 5 টকা রাতুল রাজু রহিম সোয়া এজন আমার দীপক স্যার স্যার আপনি আমার চিনি পোৱা নাই মই আপোনাৰ সেই প্ৰিয় ছাত্ৰী সংগীতা তাই ৰীতা তাই ৰেখা এও ৰাতুল এও ৰাজু আৰু এও ৰহিম মই হৈছেতো মই চিনিয়ে পোৱা নাছিলোঁ তোমালোকে আহি নাপালে মোক আজি ইহঁতে জমৰ যাতনা দিলে তোমালোকে যথাসময়ত আহি পালা সিহঁত যেনে স্বভাৱৰ ল'ৰা ইহঁতে পঢ়া শুনা কৰা নাই তোমালোকে আগপিছ নাচাই সিহঁতক যে খেলিব পাৰিলা ইমান শক্তি তোমালোকে কেনেকৈ পালা মই সেইটোহে আচৰিত আপোনালোকে শ্ৰদ্ধাৰ শিক্ষকসকলে ইমান শক্তি ক্ষয় কৰি আমাক ইমান শক্তিশালী কৰি তুলিছে আৰু আপোনালোকে নিজে জ্বলি জ্বলি আমাক পোহৰত বাট দেখুৱাই দিছে
আৰু আমি এইটো নকৰিম কিয় ইমান সামান্য কাম ছাৰ যদি এইখিনি নকৰোঁ ছাত্ৰ শিক্ষক আৰু সম্পৰ্কটো এইটোৰ কোনো অস্তিত্বই নাথাকিব ছাৰ আপোনালোক আমাৰ পথ প্ৰদৰ্শক আমাৰ জীৱনৰ দীপাদাৰ স্বৰূপ ছাৰ আমাক আশীৰ্বাদ কৰক যাতে আমি জীৱনত আগুৱাই যাব পাৰোঁ মোৰ আশীৰ্বাদ তোমালোকৰ প্ৰতি সদায় আছে আগুৱাই যোৱা ঠিক আছে মই এতিয়া গৈ থাকোঁ তোমালোক সুখী হোৱা ভাল হোৱা এই পাৰ্টনাৰহঁত আজিতো আমি বৰ বেয়া কাম কৰিলোঁ এই ছাৰজন অকল সিহঁতৰে ছাৰ নাছিল আমাৰো ছাৰ আছিলোঁ হয় ছাৰজন আমাৰো কৰিছিল এইবিলাক কাণ্ড একমাত্ৰ মদৰ কাৰণে হৈছে আচলতে এই মদ বস্তু বহুত বেয়া আমি ছাৰক সন্মান কৰিব নোৱাৰিলোঁ এতিয়া কি কৰা যায় ভাই ছাৰেতো আমাক বেয়া পাই আছে আমি এই মদটো এৰিব লাগিব বুজিছা মদটো আমি এৰিব লাগিব মদৰ কাৰণে হৈছে এতিয়া আমি ছাৰসকলৰ আৰু বেলেগৰ সন্মান কৰিব লাগিব তেতিয়া আমিও সকলোৰে পৰা সন্মান পাম এতিয়াৰ পৰা আমিও ভাল হৈ যাম হয় হয় আমি এই আৰু মদ কেতিয়াও নাখাওঁ কেতিয়াও আমি আৰু প্ৰতিজ্ঞা কৰিছোঁ আজিৰ পৰা মদ কেতিয়াও নাখাওঁ কেতিয়াও নাপাম জীবন গাথা cut.